নমস্কাৰ মই ৰক্তিম দাস লগিন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ থ্ৰুদি তোমালোকক জনাই দিম যে WWE টো যে ফেক হয়। আগতে WWE টোৰ নাম আছিল WWF World Wrestling Federations আৰু তাত কি হৈছিল যে ৰিয়েল একচন বিলাক হৈছিল, সঁচাকৈ মাৰপিট সঁচাকৈ হৈছিল মানে। আৰু বৰ্তমান WWF আছিল আগতে WWF, বৰ্তমান ইয়াৰ নাম চেঞ্জ হৈ গনে হৈছে WWE World Wrestling Entertainment। খালি মানুহক মনোৰঞ্জনৰ কাৰণে WWE টো বৰ্তমান চলাই আছে। মই তোমালোকক পাঁচটা এনেকুৱা তোমালোকক ভিডিঅ' দেখুৱাম যিটো থ্ৰুদি তোমালোকে গম পাবা যে WWF টো 100% ফেক। এইটো কেৱল মানুহৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে এইটো চলোৱা হৈছে। গতিকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো শেষলৈ চোৱা। সো ফাৰ্ষ্ট ভিডিঅ'টো হৈছে যে এজন ৰেছলাৰে আন এজন ৰেছলাৰক দলিয়াই দিছে, কিন্তু সেই ৰেছলাৰজনে জানি বুজি চিৰিকেইটা নিজে হাতেৰে দলিয়াই দিছে। শ্ল' মোশ্যন কৰি চালে গম পাবা তোমালোকে জানি বুজি হাতেৰে দলিয়াই দিছে। সো এইটো ভিডিঅ'ত চোৱা তোমালোকে ট্ৰিপল এইচে যিজন মানুহক মাৰিছে হাতখন লগাই নাই, জানি বুজি মানুহজনে এক্টিং কৰি আছে, ভাল এক্টিং কৰি আছে। সো এইটো ভিডিঅ'টো আৰু ভাল এক্টিং কৰিছে, যেখন ভৰি যে মাৰিছে যে ভৰিখন লগাই নাই গাত, সেই মানুহজনে এনেই এক্টিং কৰি আছে। সো WWEৰ মেটছসমূহ প্ৰথমতে ফিক্সিং কৰা হয়। এইটো ভিডিঅ'ত তোমালোকে চোৱা, হাৰিব লগা ৰেছলাৰজনে ভৰিত ছিগনেল দিয়ে, তাৰপিছত সেই ৰেছলাৰজনে এৰি দিয়ে ৰেছলাৰজনক। সো এইখন মেটছত আণ্ডাৰটেকাৰে বিৰোধী এই ৰেছলাৰজনক মাৰিবলৈ যাওঁতে তেওঁৰ মূৰটো তলত টাচতে নহয়। তোমালোকে জুম কৰি চোৱা, মই জুম কৰি দেখাই দিছোঁ, তেওঁৰ মূৰটো তলত টাচতেই নহয়। সো এইখন মেটছত যোনে মাৰিছে তাতকৈ ভাল এক্টিং কৰিছে যোনে মাৰ খাইছে। তেওঁৰ গাত ভালদৰে টাচতে লগা নাই, তথাপিও তেওঁ দুখ পোৱাৰ ভাও ধৰিছে। এইটো ভিডিঅ'ত তোমালোকে চোৱা, ৰোমেন ৰেঞ্চে যিজন ৰেছলাৰক নকআউট কৰিছে সেই ৰেছলাৰজনে হাতেৰে ছিগনেল দিছে আৰু তাৰ পিছত ৰোমেন ৰেঞ্চে সেই ৰেছলাৰজনক নকআউট কৰিছে। তোমালোকক কৈ দিওঁ যে WWE মেটছসমূহ প্ৰথমতে ফিক্সিং হৈ থাকে, মানুহক মনোৰঞ্জন কৰিবলৈ এই মেটছসমূহ পতা হয়। সো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে, আৰু ভিডিঅ'টো ভাল লাগিলে তোমালোকে কি কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা, কাৰণ মই ৰেগুলাৰ নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ। ধন্যবাদ।